कृष्णा का ऊपर ये पानी মোৰ ইউটিউব চেনেল নিয়ৰেক স্বপ্নলৈ সাদৰেৰে সকলোকে স্বাগতম জনাই সাঁচি ৰখাৰ প্ৰয়াসেৰে এই ভিডিঅ'টো আমি আৰম্ভ কৰিলোঁ। গতিকে আপোনালোকে চাই থাকক। মাত্ৰ আজি আমাৰ কোম্পানীৰ হোলী মানে অহাকালিতো হোলী হয়, হলিডে আছে তাৰ কাৰণে আজি কোম্পানী 5:30 ছুটি এতিয়া। আৰু এতিয়া পৰম্পৰা অনুসৰি মানে আগৰ পৰম্পৰা অনুসৰি চবেই হোলী খেলিব। বিশেষকৈ আমাৰ অসমীয়াসকলতো আমি ওপৰতে থাকোঁ আৰু বাকী যিখিনি হিন্দী ভাষী সিহঁতিতো ইয়াত নাথাকে, সিহঁতি ঘূৰি হ'ব। এতিয়া মানে ওপৰৰ পৰা পানী ঢলা অৱহেলা এইবোৰে চলিব। গতিকে এইফালে আমাৰ যোগাৰ ৰেডি, বাল্টি এইফালে চবটোৱে আৰু 4টামান বাল্টি লৈ ৰেডি হৈ আছে ওপৰৰ পৰা। মুঠতে আজি ঢলা হ'ব, চাই থাকক। Hi guys, I am for Nitish. Nitish, Ayodhya. मेरा मोबाइल पे मत फेंको लेकिन। আৰু এইটো চাইডৰ কোম্পানীটোত এইবোৰ মাইকী মানুহবোৰক দেখিছে, এইবোৰ হোলী খেলি খেলি চব পলাইছে, মানে বেলেগে সানিছে পলাইছে সিহঁতি। এইবোৰ চব মুখবোৰ ৰঙা ৰঙা, অলপ জুম কৰি দেখাই দিওঁ। এইবোৰ চব মুখবোৰ ৰঙা ৰঙা। अरे कृष्णा, ये कृष्णा का ऊपर ये पानी चढ़ गया। अरे हैप्पी होली कृष्णा भाई। ये उस्ताद जी ऊपर से हम दिखा रहा है। उस्ताद जी को डाल दे पापू, 2 मुख डाल दे, उसको पोजीशन मिला के ये उस्ताद जी का ऊपर बरसात। हैप्पी का होली का तरफ। সেয়া চাওক মোৰ অৱস্থা কি ৰঙা কৰি পেলালে নয়নে। আচলতে ছুটিৰ লগে লগে মই ওপৰলৈ গুচি আহিছিলোঁ, বাকীবোৰে তলত খেলি আছিলে মানে এইবোৰ। তাকে এজন এজনকৈ আমাৰ অসমীয়াসকল বিশেষকৈ ওপৰলৈ উঠি আহি আছে। মই সিহঁতক উঠি অহাৰ দৃশ্যটো ল'লোঁ, ভাবিছিলোঁ তলত যাওঁ খেলোঁ অকণমান। তলত ইতিমধ্যে সকলো ঘূৰি হৈছে। ওপৰৰ পৰা আমি চাই থাকোঁতে তলৰখিনি গৈ শেষেই হ'ল, মানে বাহিৰৰখিনি। এয়া অশোক ছাৰৰ পৰা আমাৰ ধৰ্মেন্দ্ৰতাই সানি ৰঙা কৰি পঠিয়াই দিছে। এয়াই আৰু বিশেষ স্মৃতি সাঁচি ৰাখিলোঁ। আচলতে ইয়াত কোনো মাদকতা নাই, তথাপিও যিখিনি মাদকতা পোৱা গৈছে সেইখিনি হয়তো আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব পাৰে। বাহিৰত থকাৰ মজা, লগতে এই হোলীৰ এক বিশেষ আনন্দ স্মৃতি সাঁচি ৰাখিছোঁ ইউটিউবৰ জৰিয়তে। আৰু বাকী এয়া দেখিছে নহয়, একদম বৰ্ডাৰত পৰা যেন চোৱাহে আছে বন্ধুক, আমাৰ অসমীয়াসকল বিশেষকৈ সবেই তললৈ পানী মাৰি আছে। আৰু এজন এজনকৈ জনাবলৈ নাপাহৰিব। इसका ऊपर तो पूरा बारिश हो गया। আপোনালোকে দেখিলে নহয় ওপৰৰ পৰা কেনেকৈ পানী পেলাই পেলাই এইজনক তিয়াই কৰা হৈ গ'ল। সেই ওপৰলৈ চাওক, নয়নেতো ডাইৰেক্ট টেংকিৰ ওপৰৰ পৰাই আউটলাইনৰ পানী ধৰিয়ে মাৰি আছে, আৰু বাকীবোৰ এইবোৰ গ্ৰিলৰ পৰা সৰকাই দিছে আৰু পানী। আচলতে প্ৰতিটো পল পাৰ হ'ল বুলিলে আপুনি আৰু জোনাই জীৱনত কেতিয়াও ঘূৰাই নাপায়। কিন্তু সময়বোৰ সাঁচি ৰখাৰ পাছত সেইবোৰ যদি কেতিয়াবা ভৱিষ্যতত অতীত হ'ব, আৰু সেই অতীতৰ স্মৃতি কৰি কিমান মাদকতা, কিমান সুখ উপলব্ধি কৰিব পাৰিব। আৰু এই ধৰ্মেন্দ্ৰতাক চব ইমান ধুনীয়া লাগিছে কালাৰটো, গতিকে ধৰ্মেন্দ্ৰতাৰ এটা ভিজুৱেল অকণমানকৈ মই ৰাখিছোঁ। আৰু এয়া হৈছে দ্বিতীয় দিনৰ পৰিৱেশ। দ্বিতীয় দিন সকলো ৰাতিপুৱাতে হোলী লাগিয়ে গ'ল চবৰে গাত, কিন্তু খাবতো লাগিবই যিহেতু, আৰু গা ধুইও লাভ নাই, চাফা কৰি লাভ নাই, যিহেতু দিনটো আছে পৰি। গতিকে এনেকৈ হোলী লগা ভাগেই সকলোৱে ৰন্ধা বঢ়া কৰি উলিয়াই ল'লে এসাঁজ আৰু খাই বৈ এয়া। আজি হৈছে হোলীৰ দ্বিতীয় দিন, আৰু দ্বিতীয় দিনত আমি ওলাই যাওঁ গুনিন্দা আৰু দীপদাৰ ৰুমলৈ। তাত গৈ খেলিম, সিহঁতকো সানিম। এইফালে এয়া মোৰ পাছত ডিমেন দা, এয়া সোণটো দা, পূৰ্ণ, লুলু আৰু ক'ত এয়া
পাপু আৰু আহিছে নে কোনোবা এইটো লৈ লৈছোঁ ডিছপ'জেল পলিথিন মোবাইল ভৰাবলৈ ছেফটি ফাৰ্ষ্ট বাকী ইয়াৰ পৰিস্থিতি পাছত কি হয় চাই থকা আপোনালোকে দেখুৱাই গৈ থাকিম আৰু হোলীৰ মাজতে এটা বেয়া খবৰ পালোঁ গাঁৱৰে লগৰ দেৱজিত যিহেতু ইতিমধ্যে তাৰ মৃত্যুৰ বাতৰি পালোঁ গতিকে তাৰ আত্মাৰ শান্তিও কামনা কৰিলোঁ আৰু বিশেষকৈ ইয়াত যিহেতু আছোঁৱে গাঁৱত যিহেতু নাই গাঁৱত থকা হ'লে কথা বেলেগ আছিল অকণমান ইয়াত আছোঁ লগৰ লগত মিলিবই লাগিব সময় পৰিস্থিতি সকলো চলি গৈ থাকিব লাগিব লগত খাপ খুৱাই গতিকে চাই থাকক ভিডিঅ'টো দেখুৱাই গৈ থাকিম বেলেগ এটা কোম্পানীত কৰ্মৰত অসমৰ এইজন পংকজ দা পংকজ দাকো বাবুলো হোলী লগাই থৈ যাওঁ গতিকে পংকজ দাক ফোন কৰি মাতিলোঁ কোম্পানীৰ পৰা নামি আহিলে আৰু বাটতে তেখেতকো হোলী লগাই এতিয়া গৈ আছোঁ দীপদাহঁতৰ ৰুমলৈ আৰু এইটোৰ নেশ্যনেল হাইৱে টি পইণ্টটো পাৰ হ'ম চব ইমান ডাঙৰ ফ্লাইঅভাৰ ইয়াৰ ডিষ্টেঞ্চ চব খুটাৰ কিমান আঁতৰত হাইৱে হয় এফালে 5খন গাড়ী যাব পাৰে আৰু সিটো পাৰে 5খন গাড়ী মাজত গছৰ এটা সুন্দৰ লাইন অকণমান তাকে দেখুৱাই দিলোঁ দেখিয়ে কিবা এটা ভাল লাগে ইয়াত এইডোখৰত পাৰ হ'বলৈ সদায় মানে দিগদাৰ মানে ৰাস্তাটো এটা ভাগতো ভাগ হৈ আছে দিগদাৰ হৈ যায় এয়া হৈছে গুণিন্দা ৰুমত আৰু গুণিন্দাহঁতৰ অকণমানিটোৱে আমাক গোটেইকেইটাকে হোলী ফিচকাৰীৰে পানী ঢালি আছে আৰু তাকে ভাবিলোঁ অকণমান এয়াও সাঁচি ৰাখোঁ আৰু বাকী ৰাস্তাৰ দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ৰাস্তাত বহুত পানী মাৰে যাৰ কাৰণে মোবাইলটো পকেটত ভৰাই পলিথিনত ভৰাই পকেটত ভৰাই ৰাখিম গতিকে এয়া গুণিন্দাহঁতৰ ৰুমত গুণিন্দাৰ পোৱালিটোৰ দৃশ্য দেখুৱালোঁ আৰু শেষত এয়া দীপদাহঁতৰ ৰুমত এয়া দীপদাৰ বৌ আৰু এটা কথা কওঁ জীৱনত এয়া মোৰ গাত হোলী লগোৱা প্ৰথমগৰাকী মহিলা গতিকে বৌলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন জনাই হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে এয়া দীপদাহঁতৰ অকণমানিটো আৰু এনেকৈয়ে এইটো শেষত দীপদাৰ ৰুমত চাহ খাই দিনটো সামৰণি মাৰিলোঁ লগতে সকলোকে পুনৰবাৰ ৰঙৰ উৎসৱৰ শুভেচ্ছা জনালোঁ আজীৱন সুন্দৰ হওক আপোনালোকৰ সময়বোৰ